এটা পাত গোটেই বুকে দি থৈ দিলে সেয়াই আৰু আপোনালোকৰ মই মই আহিছোঁ বঙাইগাঁৱলৈ বঙাইগাঁৱত এটাই পেণ্ডেল আমাৰ যোৱা বছৰ মই ধনজিতক লগ পাইছিলোঁ আমি আছাম ৰিজৰ্টত থাকোঁতে গৈছিলা ন তুমি নমস্কাৰ সকলোকে আকৌ এটা নতুন বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ জেলকাছাৰলৈ আমাৰ ইতিহাস থিয়েটাৰ আহিছে তাতে আমাৰ ভাইলিনা প্ৰসেন্দা আৰু নিৰ্মলী বৌ সকলোখিনি আহিছে ইতিহাস থিয়েটাৰৰ যি নাটক কেপ্টেইন অবিনাশ নাটকখন এটা মানে এনেকুৱা খাতৰা কৰিছে সকলোৱে কৈ আছে ভাল হৈছে তো আজি যাম কেনেকুৱা হৈছে কি হৈছে চবখিনি চাম কি কৰে কি নকৰে আমি সকলোখিনি বস্তু দেখুৱাম মাত্ৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া প্ৰথমতে আমি ভাইলিনাবাক লগ কৰিম মানে থিয়েটাৰত যোৱাৰ আগতে আমি ভাইলিনাবাক আছে ইয়াতে ভাইলিনাবা আজি কি নাটক চাম আজি কেপ্টেইন অবিনাশ আপোনাৰ মানে চৰিত্ৰ কি চৰিত্ৰ আছে আজি খুব ডিফাৰেণ্ট কেৰেক্টাৰ এটা মই ফাৰ্ষ্ট টাইম মানে একদম ভিলেইন টাইপৰ ৰ'ল এটা কৰিছোঁ কেতিয়াও কৰা নাই আজিলৈকে মই থিয়েটাৰত 4 বছৰ যদিও মই অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ কৰি আছিলোঁ কিবা এইবাৰ অভিজিত ছাৰে সম্পূৰ্ণ ডিফাৰেণ্ট কেৰেক্টাৰ এটা দিছে যোনটো মোৰ কৰি ভাল লাগিছে বা দৰ্শকৰ লৈছে ভিলেইন হৈ ওলাওঁ প্ৰথমে চাগে মোক অডিয়েঞ্চে খং কৰে বাট লাষ্টত মোকে একচেপ্ট কৰে কাৰণ মই চেক্ৰিফাইজিং পজিটিভ কেৰেক্টাৰ এটা হৈ যাম গতিকে মিছ নকৰিব কেপ্টেইন অবিনাশ তো আমি কেপ্টেইন অবিনাশ অলপ পাছত চাম কিন্তু ভাইলিনাবাক মানে প্ৰথমতে আমি লগ কৰিলোঁ আৰু এতিয়া হোটেলৰ পৰা ডাইৰেক্ট আমি গৈ আছোঁ জেলকাছাৰলৈ ইতিহাস থিয়েটাৰৰ পেণ্ডেললৈ তো এতিয়া গৈ আছোঁ এইফালে আহি পেলাই আমি ইতিহাস থিয়েটাৰৰ পেণ্ডেল পোষ্টাৰ লগাই থৈছে তাৰমানে আমাৰ যতীন দা অহাবাৰ আমাৰ যতীন দা থাকিব দেই আমি এণ্ট্ৰি কৰিম এইফালেদি একদম এণ্ট্ৰি কৰিলোঁ কিন্তু এতিয়ালৈকে তাৰমানে মানুহ অহা নাই সন্ধিয়া টাইমত মানুহখিনি হৈ যাব কিন্তু তাৰমানে আমি অলপমান ভিডিঅ' কৰিম যিহেতু আৰু কিছুমানে আচলতে ইয়াতে বেয়া পায় কিন্তু আচল মেইন মজাটো আচলতে ইয়াৰ পৰাই পায় এইটো হৈছে আমাৰ জনপ্ৰিয় গেলাৰী চাওক এইফালেদি আমাৰ উজ্জ্বল দা আছে উঠি কেনেকুৱা লাগিছে উজ্জ্বলা এইফালে মোৰ লগত এজন মানে মোৰ ভাল লগা এজন অভিনেতা আছে এজন দাদা আছে মোৰ লগত একদম মই চাই থাকোঁ আজি চাওক এটা কেপ্টেইন অভিনয়ৰ এটা পুলিচৰ চৰিত্ৰ আছে খুব ভাল চৰিত্ৰ এইফালে আমাৰ ৰেডি হৈ আছে এতিয়া খুৰা দাদাহঁতে ৰেডি হৈ আছে মেকআপ কৰি আছে তাৰমানে অ' খুৰা এনেকৈ মানে মেকআপ কৰি আছে অঁ ঠিকে আছে দে খুৰাৰ এক্টিং খুব ভাল লাগে তাৰমানে ধন্যবাদ বহুত ধন্যবাদ আজিও দেখাম আজি কি চৰিত্ৰ দেখাম খুৰাক মই সাংবাদিক অঁ ঠিক আছে খুৰা মোৰ লগত ইতিহাস থিয়েটাৰ আমাৰ চম্পক দা আছে নমস্কাৰ এই অসম হিলি আছে এতিয়া সেইখন হ'ল কেপ্টেইন অবিনাশ দিছে নাটক ভাল পাইছে গতিকে সকলোৱে আহক আপোনালোকে আহক আৰু এইৰ মানে এই চেনেলটো সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ আৰু আমাৰ ভাইলিনাবাৰ এইটো গ্ৰীণ ৰুম হেল্ল' মানে সোনকালে আৰম্ভ হয় আহি পায়ে দৌৰা ওলাব লৈছোঁ আৰু এইখন মই আজি বাক দিলোঁ গামোচাখন আমাৰ মায়ে গঢ়া গামোচাখন ৰাজমণি গামোচাখন আমাৰ বাক দিলোঁ দেই খুব ভাল লাগিছে আৰু নিজে ঘৰত বোৱা গামোচা লোৱা মানে আমেজটো খুবটো বেলেগ ধৰণৰ মোৰ নম্বৰ এনেকুৱা গামোচাখন থেংক ইউ ৱেলকাম আমাৰ বা তাৰমানে চব মেকআপ চেকআপ হৈ গৈছে এতিয়াহ'লে চুলিখিনি কৰি আছে তাৰমানে চুলিখিনি কৰিব আছে গেটআপটো অলপ বেলেগ বহুত টাইম লাগে মোৰ চুলি গাত ছুটি বা পুৰা একদম ৰেডি না ৰেডি হৈছে অলমষ্ট চেয়াৰখিনি হৈ গ'লে মই ষ্টেজ যাব পাৰোঁ ফিলিং টাইপ আৰু প্ৰথমতে এখন মই বৌ গামোচা দি ল'ম এইখন আমাৰ ৰাজবংশী গামোচা মোৰ নিৰ্মলী বৌ আছে তাৰমানে নিৰ্মলী বৌ আজি কি চৰিত্ৰ ল'ব কেনেকৈ ল'ব আৰু মই গামোচা যিহেতু দিলোঁ অলপমান আগতে যোৱা বছৰ মই ধনজিতক লগ পাইছিলোঁ আমি আছাম ৰিজৰ্টত থাকোঁতে গৈছিলা ন তুমি এবাৰো আহিছে তেওঁ এয়া আচলতে মৰম আৰু লগতে বৰ সুন্দৰ কোচ ৰাজবংশী গামোচা লৈ আহিছে আমাক দিছে বৰ ভাল লাগিছে আৰু আজি নাটক এখনৰ কথা হৈছে ন আজি নাটক কেপ্টেইন অবিনাশ খুব সুন্দৰ এখন নাটক দৰ্শকে আঁকোৱালি লৈছে প্ৰত্যেকটা পেণ্ডেলতে সুন্দৰ সঁহাৰি পাইছোঁ আৰু নাটকখন চাই ভাল পাব দৰ্শকে চোৱা তোমালোকেও ভাল পাবা বুলি আশা কৰিছোঁ আৰু এইখন হৈছে আমাৰ প্ৰসেন্দাক দিলোঁ আমাৰ ৰাজবংশী গামোচাখন মোৰ প্ৰসেন্দা আছে প্ৰসেন্দা অলপমান ক'ব নাটকখন বিষয়ে আজি নাটকখন কেপ্টেইন অবিনাশ ইতিমধ্যে আমি যিমানখিনি পেণ্ডেল কৰি আহিছোঁ বিপুল সঁহাৰি খুব ভাল পায় জনপ্ৰিয় নাটকখন গানকেইটাও খুব সুন্দৰ হৈছে গতিকে আজি বঙাইগাঁৱলৈ আমাৰ প্ৰথমটো পেণ্ডেল আমাৰ জেলকাছাৰৰ গতিকে জেলকাছাৰৰ দৰ্শকসমূহ আহিছে এতিয়া আমি নাটক কৰিবলৈ ৰেডি হৈছোঁ আৰু নাটকখন চাই খুব ভাল পাব উপভোগ কৰিব বুলি ভাবিছোঁ চাবা চাই পেলাই তোমালোকে কমেণ্ট দিব সেয়াই আৰু আপোনালোকৰ মই ল'বলৈ আহিছোঁ বঙাইগাঁৱত এটাই পেণ্ডেল আমাৰ গতিকে আমাক কেনেকুৱা পায় নাটকখন চাই আমাক জনাব ঠিক আছে কেপ্টেইন অবিনাশ হয় হয় কেপ্টেইন চব কামতে আগভাগ লৈ ভাল পায় কেপ্টেইন আৰু আমাৰ গোটেইখিনি মানে ধৰা আমাৰ যিটো আমাৰ ষ্টাফ আছে ইয়াত এইবাৰ গোটেইখিনি
বলিষ্ঠ অভিনয় দেখা পাব গতিকে ভাল লাগিছে আজি বঙাইগাঁৱলৈ আহি এতিয়া নাটকখন কৰিবলৈ পাই আচলতে বাৰু আমাৰ মেকআপ হ'ল আৰু এইফালে চুলিখিনি কিবা কৰি আছে সেইবোৰ গানতে বহুত টাইম লাগে অঁ ঠিক আছে তো আমি আগত নাটকখন চাই ল'ম একদম বহি লোৱা তোমালোকে চাই পিনে নিজে ক'ব আপোনালোকক কেনেকুৱা পালে ঠিক আছে বা আৰু এইফালে তাৰমানে বস্তুখিনি ৰেডি হৈছে থিয়েটাৰ আৰম্ভ হ'ল আৰু ৰেডি যাম অলপমান থিয়েটাৰখন চাম আৰু নাটকখন চাম চাওঁ না কিমান মানুহ হুলস্থুল একদম মানুহ তেওঁলোকৰ মাজৰ এজন হৈ থাকোঁ তেওঁলোকৰ চব কামতে আগভাগ লৈ থাকোঁ তেওঁলোকৰ মাজত মই কেপ্টেইন হৈ থাকোঁ আৰু এখন নাটক শেষ হৈ গ'ল মানে খাতৰা নাটক আমাৰ কেপ্টেইন অবিনাশ আৰু এইফালে মোৰ বন্দীপ আছে আমাৰ কেনেকুৱা পালে বহুত ভাল পালোঁ গানবোৰ বিশেষকৈ বেছি ভাল লাগিছিল আৰু কাহিনীটো মজা অঁ নৰোত্তম কেনেকুৱা পালে ভাল লাগিছে ভাল লাগিছে ন চকু পানী আহিছে বাইদেউহঁতৰ লগত প্ৰসেনদাহঁতৰ লগত মানে ফটো উঠাটো একদম ভিৰ হৈ আছে চাওক আমাৰ নন্দন দা আছে কি খবৰ নন্দন দা ভাল এক বছৰ আৰু অৱশেষত আমাৰ ফাইদা নাপায় এইফালে তোমালোকে কোৱা নাটক কেনেকুৱা পালা নাটক একদম এক্সেলেণ্ট ক'ব লাগিব কৈছোৱে কেপ্টেইন অভিনাশৰ চৰ্চা যেনেকৈ হৈছে তেনেকৈ মানুহে ভালো পাইছে আঁকোৱালিও লৈছে আৰু আমিও খুব সুন্দৰকৈ কৰিছোঁ দৰ্শকৰ উৎসাহ আৰু মৰমটো পাই গতিকে সকলোকে চাবলৈ অনুৰোধটো তুমিয়ে জনাই দিয়া কাৰণ দৰ্শক তুমি আমাৰ মানে সকলোৱে চাব কেপ্টেইন অবিনাশ খুব ভাল হৈছে আৰু বিশেষকৈ গানকেইটা যিকেইটা আছে খুব ভালকৈ সজাই পৰাই তুলিছে আৰু দৰ্শক উঠিলেও খুব ভাল সঁহাৰি দিছে আৰু ফাৰ্ষ্ট টাইম ভিলেইন তো মানে এটা মঞ্চতে প্ৰায় শেষ হয় আপোনাৰ কেৰেক্টাৰ এটা মঞ্চতে প্ৰায় নাটকখনেই শেষ হয় লাষ্ট টাইমতহে দুটা মঞ্চত দেখিবলৈ পোৱা যায় আমাৰ পজিটিভ অঁ যেতিয়া পজিটিভ হৈছে তেতিয়াহে তাৰমানে দুটা মঞ্চত দেখিবলৈ পাইছোঁ হয়নে এটা পাত গোটেই বুকে দি থৈ দিলে ৰিলেট কৰিবলৈ তো আকৌ কওঁ কেপ্টেইন অবিনাশ খুব ভাল হৈছে চাব সকলোৱে চাব ইতিহাস থিয়েটাৰ চাব তিনিখন নাটকে চাব খুব ভাল হৈছে তো আমাৰ বাক আকৌ এটা কওঁ যে বাই আকৌ ভাল অভিনয় কৰক থেংক ইউ তোমালোকে এনেকৈ সদায় আমাক উৎসাহ দি যাবা আমি আৰু আগুৱাই যাম ঠিক আছে থেংক ইউ বা